and welcome back to my news another blog অনুমষ্টি চেনেল ব্লগ নম্বৰ স্বাগতম জনাইছো। আজি আহিছো আমি বিয়া খাবলৈ আৰু মোৰ লগত আছে এজন কৈ দিয়া কেনে লাগিলে ধুনীয়া লাগিলে এইফালে আছে আমাৰ এজন কৈ দিয়া ভালেই লাগিলে এতিয়া আমি বিয়া ঘৰৰ ভিতৰলৈ সোমাই যাওঁ ব'লক পুৰা ধুনীয়াকৈ সোমাই যাওঁ এতিয়া আমি বিয়া ঘৰৰ ভিতৰলৈ আৰু ইয়াত কি দেখাব এইফালে আমাৰ আছে গুৰুদা কিবা এটা কৈ দিয়া এই মজা আমি এতিয়া সোমাই আছোঁ ব'লক বন্ধুসকল আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ আৰু সোমাই গৈ কি ধুনীয়া এটা পেণ্ডেল বনাইছে আজি আমাৰ দাদা মানে আমি কিম জং উন বুলি মাতোঁ কিন্তু বনিন্দা হয় নামটো কিন্তু কিম জঙৰ নিচিনাই দেখিবলৈ চাওকচোন এই বিয়াখন আপোনালোকে এইটো চাই এতিয়া ভাত খাই আছোঁ ভাত এনেই চব এতিয়া ভাত খাই আছোঁ আছে তই ভাত খালি নে তই খালি নে ই খাই আছে ভাত হৈ গ'ল এইটো খাই আছ এইটো মই ৰসমলাই কাৰণে মই ভাত খাই আছোঁ কিন্তু চব নেমু খাই নহ'লে চাবি হ'ব লেট হৈ যায় নহ'লে নহ'লে ভাত চাত কাইলৈকে গ'লে আজি যদি যাওঁ মই কাইলৈকে বনোৱা বৰ্তমান ওলাই যাব লৈছোঁ বিয়া ঘৰৰ পৰা মই দেখালোঁ ভাত চাত খোৱা কিবা হ'লে এতিয়া আমি ঘৰলৈ যাওঁ বাই বাই টাটা।